থানালৈ নে? হয় ছাৰ। ভাল লাগিল। মোৰো হেৰি নহয়, কালি ৰাতি বোলে থানালৈ কিবা কেছ এটা আহিছে। সেইকাৰণে সোনকালে আহিছো। ভেৰি গুড। উঠক। ক'ত? বাইকত। খেমিব, কিয়? মই আৰক্ষীৰ বাহনত নুঠো ছাৰ। আপুনি আৰ্মি? ময়ো এক কথাৰ মানুহ। আও হৰি আও ৰাম। কথা এটা বুজি পোৱা নাই, এই ৰাতিখন ইয়াত আমি কিয় আহিছো? চাক মুকলি দা, মানুহক কিছুমান কথা পাতিবলৈ কিছুমান লাগে, কি লাগে? কিছুমান পৰিৱেশ লাগে। আচ্ছা, পৰিৱেশ পাবি ক'ৰ পৰা? টকা 200 দিয়ক। টকা 200 মানে? পৰিৱেশ পাবলৈও পইচা লগা হ'ল? দিব লাগিব। পৰিৱেশ চুপ কৰিছে। পৰিৱেশ মই পকেটত লৈয়ে আছো। পৰিৱেশ পকেটত থাকে? কি কৈছ? এইটো দেখা দেখা লাগিছে। তই মুকুতাক আগতে দেখা নাই? এইটো কথা কৈছে। আঙুলি নেদেখুৱালেও হ'ব। আমাৰ দুটা কিবা কাহ হৈ আছে, ডাক্তৰক সেই কাহৰ ঔষধ দি পঠাইছে। ভাত খোৱাৰ আগত খাব লাগিব নিজৰ বুলি। মোকো এখপ দিয়কচি, ইমান কাহ হৈছে। কি? মোকো এখপ দিয়কচি, ইমান কাহ হৈছে। ল'ৰা ছোৱালী এইবিলাক নাখায়। এই সৰু ল'ৰা ছোৱালী নিজে বৰ ডাঙৰটো হৈছে। থিয়হি দিওঁ দুটাকে জোখছে কোন ডাঙৰ ওলাইছে। 10 টকা দিম, অকণমান শুবি নে? 10 টকা? 10 টকা 10 মিনিট যাম আৰু। 20 টকা দিয়ক, আধা ঘণ্টা শুব লাগিব। দিয়ক। কি দিন পৰিলো, পইচা দিলেহে পৰিৱেশ পায়, পইচা দিলেহে টোপনি যায়। কেতমন, কেতমন, পইচাৰ কামাল। তেনেকে নুখুলে নহয়। চিচাৰ বটলডাল টান আছে দেই, পকি আছে। যাওক, গিলাচ দুটা লৈ আহ। মোহন মুকুতা মুকুতা যা। কাক মাতিছে? তোক কৈছো মুকুতা যা। আপুনি নিজক মুকুতা বুলি কিয় মাতিছে? মানে মোক মুকুতা যা বুলি মাতিবা। বা এনেকুৱা পৰিৱেশত যদি মুকুতা বুলি মাতো, মেহফিলটো জমি যায় না। খাপাই যাম। আৰু 13 মিনিট বাকী আছে। আপোনাক যে মই বনাই দিম চাকনা। মোক মালৰ লগত কোৱা চাকনা বনাই দিবি। হেই, মালৰ লগত খোৱা চাকনা নহয়, মই আপোনাৰ লাইফ বনাই দিম। চাকনা অকণ মুখ মেলাগত। বেলেগৰ পুখুৰীতহে পৰিলেগে। এই মোৰ দাদা, কি কৈ আছিলো মই? মানে তই মোক চাকনা বনাই দিবি। এই চাকনা নহয়, মই আপোনাৰ লাইফ বনাই দিম। নিজৰ বুলি কৈছো। প্ৰথমে আপোনাক মই কিডনী 2টা বিক্ৰী কৰিম, চকু 2টা বিক্ৰী কৰিম, আপোনাৰ তেজ বিক্ৰী কৰিম। শেষত যে গোটেই মানুহটো চেপি পেলাম। কমকে চেপিবি, তাৰপিছত জীয়াই থাকিম না। আপুনি গান গাব? গাম। গান গাবলৈ আপোনাক কি লাগিব? অন্ধ। তেতিয়াহ'লে আপোনাক চাবলৈ চকু 2টা লাগে, শুনিবলৈ 2খন কাণ লাগে, উশাহ ল'বলৈ 2টা নাক লাগে, তাৰপিছত কি লাগে? কণ্ঠটো লাগে গান গাবলৈ। বাকী পাৰ্থ কি কাম আছে মোৰ সেইটো কিহৰ কাৰণে আজ মাতি মোৰ দোকানত হুলস্থুল কৰিছে? কিহৰ কাৰণে কাহৰ ঔষধ নিজে নিজে খাইছে? মই ভাগ নাপাইছো। আজি মোৰ দোকানত যিটো হৈছে, কাইলৈ আহি মোৰ দোকানত হুলস্থুল কৰিছে। কি পাতি আছিলে আমি? মানে তই মোক চাকনা বনাই দিবি। BUY বাই ING বাইং AN কোন আহিলো? গৈছো ৰ।
ঐ তই আৰু না মুখখন ক'লা ক'লা লাগিছে যে চচমা পিন্ধি আছো নহয় তই ইয়াত কিয় মই মুকু দাদা নিজৰ বুলি ঘৰলৈ উভতাই লৈ আহিছো ঘৰলৈ ক'তা মুকু আহিছো দাদা? আছে আৰু বাহিৰতে আছে চাব দে এতিয়া নিজৰ বুলি কৈছো মুকু দাদা হৈছে ডেকা ল'ৰা সন্ধিয়া সময়ত পানী অকণ নিজৰ বুলি খাবলৈ মন কৰে কিন্তু পানী কণ খাইছে খাওক নহয় মই যে তোৰ মুখত ভেকেটাই ভেকেট গোন্ধ পাইছো তাকেতো কৈছো কি পানী খাইছে ভেকেটা ভেকেট নিজৰ বুলি গোন্ধাই নিজৰ বুলি নহয় মই তোৰ মুখত গোন্ধ পাইছো বুলি কৈছে এই বুলি কৈছে দুইটাই মিলি মধুপা খাবি আৰু নিজকে সাধু প্ৰমাণ কৰিবলৈ আহিছ এতিয়া হেতাৰে মুখ ভাঙি আছো ৰ বিজুতীয়া মাইকী মানুহৰ হেতা আকৌ খাবলৈ আমি আকৌ ৰৈ থাকিব লাগিব নহয় নিজৰ বুলি চিষ্টাৰ আজি হাতত হেতা যে ভাজি লৰাবলৈ আনিলো হোৱাই দিছ পচিবল আজি ড্ৰয়িং ৰুমত ভাজি বনাবলগীয়া হ'ল ন তই কলে গৈছিলি মই মানে কি হ'ল আমাৰ ওচৰত যে ৰূপজ্যোতি ৰাজবংশী তাই এনআৰচিত নামখন আহিল সেইটো আলোচনা কৰি আহিলো তই NRCৰ হেড নহয় বাৰু হ'ব বাদ দে এনেকে হিলি আছ যে নাই এলিনা আই এম ষ্টে অন দ্য ফ্ল'ৰ বল গোটেইখন মানে মদাহী ৰাজ্য খোৱা মাজি চবকে ৰ ঐ কি কেইটা আপুনি কিন্তু মোক বেয়া নাপাব দেই হালধি অকণ বান্ধি দিওঁ নেকি বাৰু আপুনিতো জানে মই আপোনাক মৰা নাই এবাৰক মাৰিছিলো গৰম পানী সেক দিলে ভাল হ'ব মই আহিছো এইটো মাৰি পেলাব মোক এই দিয়ক ৰাম কি হৈছে চা হাৰ্ডিডালতে লাগিছে কেনেকে লাগিলে চা ভুলবশতঃ ইছাম কোনে মাৰিছে বাদ দে বহিলোচোন বহিলো মালিচ কৰি দে অকণমান ভাই এনেকে মাৰিলে নে চা ওচৰত বহোতেও দুখ পাইছে উঠি দে তই উমনি দি আছ হাতখনত মোৰ ওপৰলে কৰ মোৰ ওপৰলে কৰ এই তোক মোৰ ওপৰলে কৰি ৰাখিবলৈ কৈছো নেহাৰ দৰাটোক তই কিয় দম দিছিলি হা খবৰি কৈছা কি হে বুলি কৈছ ঐ কিয় দম দিছিলি তই তোমাৰ হাতত প্ৰমাণ আছে প্ৰমাণ লাগে আচ্ছা মোক কেনেকে লিলে চেচে কৰিছে চাওক বিউটিয়ে সোধা কথাটোৰ উত্তৰ দে কহ কাৰ হতুৱাই দম দিছিলি তই কিয় দম দিছিলি তই কিয় দম দিছিলি সেইটো ক বিষাইছে চা তামামো ইমান বিষাইছে নে বহুত আপুনি চিন্তা নকৰিব চা মই আছো অকমান আৰাম পাইছে নে চা মালিচ কৰি দিওঁতে ভাল পাইছে নে চা এইখন ভৰিতহে বিষাই আছে চাওকচোন এইফালে মুখ নেমেলে মুখ চুখ ভাঙি দিম তোৰ মই ঐ কি সুধি আছে তোক কথাটো সঁচা নে মিছা মুখ মেল কিবা ওলাইছেগে নে কি হ'ল হে এইটো আকৌ কিহৰ ভাজ এটা খুটা গ'ল মানে বুজাই দেচোন এই ৰ'ব না কেকেইটা ছাৰ অকণমান বহি লৈছো দিয়ক কণ্ডিশ্যন বেয়া চব মিছা মিছিকে কান্দিছে পিনাইছ কিয় নাই 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 কান্দিছে মানে কথাটো সঁচা তাই দম দিছিলে ঐ সঁচাই দম দিছিলি তই দম দিয়া নাই ছাৰ দিয়াইছিলো কিয় মই মানে ছাৰ নেহাক বৰ ভাল পাওঁ আৰু নেহাই মোক পায় নেহাক কোনোবাই বিয়া পতাটো মই নিবিচাৰো ছাৰ তোক খুজে মিঠা বিয়া ঠিক কৰিম নেকি ঐ এইফালৰ পৰা ঠেলি দিছে তুমিয়ে মেইন অমৰেশপুৰী
তুমি আমাৰ প্ৰেমৰ ভিলেইন বাকলি তোক কেনেকে নহ'ব এই বিউটি তই কিন ৰখ এই। তই কিন ৰখ তই কিন ৰখ এই চাওঁ এই উফ। তোৰ লগত এটা চাপৰ গুণ্ডা গৈছিলে সেই গুণ্ডাটো কোন ক নাম ক তাৰ মুকু দাদা ই কি চা তই মোৰ জেঠেৰিটোক এইবিলাক কামত কিয় সোমোৱালি ঐ, আজি আপুনি জেঠাই চেঠাই বাদ দিয়ক প্ৰথমতে মই ইয়াৰ ব্যৱস্থা কৰো পাৰ। মোক ভনী বিয়া ভাঙত মই কেইকেইটা নাই নাই কেইকেইটা একো হোৱা নাই আগতে একো খোৱা নহয় সহ্য কৰিব পাৰিছো কেইকেইটা কেইকেইটা? এই কেইটা? আহ কেইকেইটা ক, ক। ঐ কেইকেইটা মই আপোনাক